মই কোনটো পঞ্চায়ত সেইটো নাজানে পইচা নাই হলেও খেলিবলৈ আহিছো মানুহ মাৰি দিব দে কি কৰিব পাৰিম ইলেকশ্যনৰ ভিডিঅ' বিলাক শ্বিলং বেছি কৰি দিছে হবে পলালে এখন বোলে কি যে হ'ব আৰু এটাইতো PM CM প্ৰেচিডেণ্ট কাৰোৱে নাম নাজানে বুজিছ কি হ'ব আৰু সেইটো বাদে না এটা কোম্পানী সুধিলে জাতীয় পতাকাৰ ৰং কি ৰঙা হালধীয়া বগা মই হেনো ইংলিছ মানে মই অসমীয়াটো ইমান বুজি নাপাওঁ ইংলিছতে ক'বা মই বোলে শ্বিলঙৰ বোলে এখন ইংলিছ মিডিয়ামত আকৌ বোলে এখন স্কুলত বোলে ভাইচ প্ৰিন্সিপাল বোলে ধুবুৰী বোলে সেইকাৰণেতো মই ভোট নাযাওঁ ন ময়ো নাযাওঁ এই চবক জিকাই একো লাভ নাই চা এতিয়া ভোট দিয়াটো আমাৰ দায়িত্ব এই চবটো মই নাজানো ভাই চা কাৰ কিমান জ্ঞান আছে মই কেনেকৈ গম পাম সেইকাৰণে মই ভোট দিব নাযাওঁ এতিয়া চা কথাটো কি এইবোৰৰ মাজত কোনোবা ভাল কেণ্ডিডেটতো আছে ভাল পঢ়া শুনা হয় নাই তেনেকুৱা মানুহো ওলাব যোনে সঁচাকৈ নিজৰ গাঁওখনক ভাল পায় নিজৰ ৰাজ্যখনক ভাল পায় তেনেকুৱা মানুহো আছে এতিয়া সেইটো আমি চালি জাৰি চাব লাগিব ঠিক কৈছে প্ৰদীপ্ত এই আমাৰ দেশৰ বুলিতো কিবা এটা দায়িত্ব আছে ন এইবিলাক কথা আমি ভালকে জানি বুজি লৈ আমি ভাল কেণ্ডিডেটবোৰক আমি ভোট দিলে হয় কিবিলাককে আমি চাফা কৰি উলিয়াই দিলে হৈ যায় আমি গোটেইবিলাকে মিলি মেলি এই সিহঁতক অঁতৰাব লাগিব আৰু এটা কথা তহঁতে পাৰ্টি চাই ভোট নিদিবি বুজিলি ভাল এজন সফল পাৰ্টি চাইহে ভোট দিব লাগে ভাবিবৰ হ'ল ভাবিবলৈ হৈছে তহঁতৰ যদি ৰাজনীতি ভাষণবিলাক দি হ'ল তেনেহ'লে মই যাওঁ মোৰ ভোক লাগিছে